ভয় খায় আহ আহ ये डोली है, ये मारुति है, ये डोली मारुति मारुति कुकू पेटुआ ये नाम की পাখিৰি पाखिरी या पाखिरी ये पाखिरी साना है ये और खा रही है केले खाती है। নমস্কাৰ এইখিনি সময় মোক খুব প্ৰিয় কাৰণ মোৰ ছাগলীবিলাকৰ লগত এনেকেই সময়খিনি পাৰ কৰিব পাওঁ সিহঁতক কেইটামান কল খাবলৈ দিছোঁ আৰু অকণমান গছৰ ডাল কাটি আনিলোঁ সেইখিনি খালে আৰু ইহঁতৰ লগতে মোৰ ডগীখিনিও মানে কল খাবলৈ আহিছে মাজে মাজে খায়ো যেনিবা কল খায় তৰমুজ খায় ये तो है ओ कल कल खाई फिल्मर समान बोल ओ इधर खा तो इटू कलो खाबो ছাগলীকেইটা কেনেকৈ সন্ধিয়া এবাৰ ঘাঁহ নিদিলে মানে ইহঁতি পেট ভৰা নিচিনা নালাগে যিহেতু মানে দিনত এৰি দিওঁ তথাপিও মানে সন্ধিয়া টাইমত ঘাঁহ লগতে কল এনেকৈ কিবা কিবি খুৱাই কিনে বান্ধি থৈ দিওঁ এৰি দিওঁ কি খায় কি নাখায় ঘৰততো কেতিয়াবা আহে কেতিয়াবা নাহে পানী খাবলৈ মানে এইখিনি খুৱাই পিনে বান্ধি থ'লে ভাল হয় কাৰণ সিহঁতৰ স্বাস্থ্যবিলাকো যদি ভাল নহয় তেন্তে বহুত দিগদাৰ হৈ যায় আৰু এইকেইটা এতিয়া খোৱা হ'ল এটা বাচ্চাকেইটা চাওকচোন মানে একেবাৰে ছাগলীৰ লগত ডগীও মানে পূৰা আকৌ খাই আছে ঘাঁহ খাই আছে সিহঁতে এনেকৈ থাকে যিহেতু ঘৰৰে হয় সেইকাৰণে কুকুৰকেইটা মানে ভালকৈ চিনি পায় আৰু যে ঘৰৰে বস্তু হয় আপোনালোকেও যদি ঘৰত ছাগলী আছে তেন্তে এনেকৈ ইহঁতক দেখভাল কৰিব আৰু এয়া চব কমলা ৰুইছিলোঁ কমলাডালৰ এনেকৈ এইবিলাক ফুল আহিব ধৰিছে যদিওবা মানে এইটো সৰুতে লগা কমলা হয় মানে কলম দিয়া কিন্তু আগৰবাৰ ফুল অহা নাছিল এইবাৰ কি ধুনীয়া ফুল আহিব ধৰিছে এইবিলাক ঢেৰকৈ আহি আছে জানো এবাৰ খাব পাম নেকি আৰু ইয়াৰ চাওক পূৰা একদম পাত আৰু কল খাই পিনে সিহঁতে কি কৰিছে মোৰ স্কুটিত আহি পিনে উঠি আছে তোক কৈছিলোঁ নে মই স্কুটিত উঠি থাকে বিচনাত উঠি থাকে এয়া আৰু এইটো হৈছে মাকজনীও স্কুটিত উঠি আছে বৰ মানে দুষ্ট মাকে জীয়েকে আৰু এইটো পুতেকে বহুত দুষ্ট মাকে স্কুটি চলাইছে বাকী জীয়েকটো আৰু মানে পুতেকটো উঠি লৈছে চাওক না স্কুটিৰ অৱস্থা একেবাৰে নাই আৰু ইয়া এইটো ছাগলীৰে এইবিলাক আগৰ পোৱালি হয় এইটো খাই কৰি দিছোঁ আৰু এইটো এইকেইটাৰ আগৰে এই দুটা বৰ্তমান 2 মাহ হ'বৰ হ'ল যেনিবা চাওক না 2 মাহ নহওঁতে কিমানখিনি ওখ আৰু ডাঙৰ হৈছে স্বাস্থ্যটো ঠিকে আছে আৰু ওজনটোও ঠিকে আছে আৰু আপোনালোকক মোৰ মৰমৰ ছাগলীটো দেখাই আছোঁ এইজনী আমাৰ ডলি য'তে নাথাকক কিয় আপুনি যদি ডলি বুলি মাতে একদম দৌৰি আহিব আৰু ইমানে আপোনাৰ সময় নোহোৱাতে ইয়াত জগিছিলে মাটো সৰুই মাটো যেনিবা মাকৰ গাখীৰ খাব নাই পোৱা মাকজনীৰ গাখীৰ নোলায় সেইকাৰণে ইয়াক গৰু গাখীৰ খুৱাই ডাঙৰ কৰিলোঁ আৰু ইয়াৰ এইবিলাক চাওক না এনেকুৱা মানে হেৰি হোৱা নাছিলে এইবিলাক অহা নাছিলে তাতেই জন্মিছিলে এতিয়া ভালেখিনি ডাঙৰ হ'ল আৰু বহুত দুষ্ট হৈছে ডলি এইটো আমাৰ ডলিৰ মাক পলাল এইয়া
তলিৰ মাকজনী জীয়েকক অলপ সময় কাৰণে অকলে এৰি নিদিয়ে, বহুত মৰম কৰে। এইটো আমাৰ মালতী নাম আছে দেই মোৰ গোটেই ছাগলীবিলাকৰ। এজনী মাইনা, এজনী ডলি, এইটো মালতী। আপোনালোকৰ ঘৰতো যদি ছাগলী আছে তেন্তে আপোনালোকেও মাজে মাজে সিহঁতক এমুঠিকৈ খোৱা চাউল খুৱাব, আৰু লগতে মাজে মাজে নিমখ আৰু কেলচিয়াম এইবিলাক খুৱাই থাকিব, তেন্তে ছাগলীবিলাক স্বাস্থ্যৱান হয়। আৰু পানীটো কিন্তু খুৱাব, পানীটো খোৱালেহে মানে সিহঁতৰ স্বাস্থ্যটো বেছি ভাল হয় আৰু সোনকালে ডাঙৰো হয়। তেন্তে আজিলৈ মোৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। সন্ধিয়া হ'ল, গুড ইভিনিং, বাই।